जिंदाबाद 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 प्रमोद बड़ा जिंदाबाद 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 प्रमोद बड़ा जिंदाबाद यूपीपीएल लॉन्ग लीव यूपीपीएल Saudara Rais, jika nanti menarik jepur, engkau mungkin apa? Isi engkau mungkin apa indang mansur. Meeting apa ada kebawa jalan, dosa somjirai deh. Ada saselo bibungci kebawakan, ada makasih join jagan. Isuman bekti join hobo, bohu mana join hobo le ase, ada ezono bekta, bukti tadi bo, bahkan di bo, ada yar episode hoba bonggo hobo. Terus Saudara Rais, আজি পিটিআর অঞ্চলত যি পরিবর্তনের জাগরণ আরম্ভ হয়েছে এই পরিবর্তনের জাগরণ সফল হওয়া বলে আজি অসমৰ ভাৰতৰ বিভিন্ন ৰাজ্যে আমাৰ আগত এটি অৱগত কৰাইছে বিটিআৰ অঞ্চলত এটা ৰাজনৈতিক জাগৰণৰ প্ৰয়োজন আছিল যি জাগৰণৰ দ্বাৰা এই অঞ্চলত দুৰ্নীতি ভ্ৰষ্টাচাৰ ভয় ভিনৰ ৰাজনীতি চলি আছিল অগণতান্ত্ৰিক বক্তব্যৰ অগণতান্ত্ৰিক চিন্তাধাৰাৰে কিছুমান মুসলিমে ব্যক্তিয়ে এই অঞ্চলত রাজত্ব কৰি আছিল একনায়কত্ববাদ চলাই আছিল এই একনায়কত্ববাদ দুৰ্নীতি ভ্ৰষ্টাচাৰ ভয় ভিনৰ ৰাজনীতি উফৰাই পেলাই সকলো জাতি জনগোষ্ঠী একেলগে মিলি এটা সমন্বয়ৰ এটা নিৰাপত্তাৰ শান্তিৰ এটা বাতাবৰণ সৃষ্টি কৰিবলৈ ইউপিপিএল দলে আজিৰ পৰা 8 মাহ আগত আমি আৰম্ভ কৰিছিলো আৰু যি দেখিবলৈ পালো সরকার গঠন করার আগতে ইউপিপিএলৰ যি উদ্দেশ্য বহুখিনি উদ্দেশ্য এটা সফল হৈ গল এটা হল আমাৰ মাজত নিৰাপত্তা যোৱা 27 জানুৱাৰীত যি চুক্তি হৈ গল এই চুক্তিৰ পিছত বিটিআৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোক ইতিমধ্যে নিৰাপত্তা পাবলৈ সক্ষম হৈছে যোৱা 17 বছৰত ৰাইজে বিভিন্ন ভয় ভীত বিভিন্ন সংকট ভুগিব লগা হৈছে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে বিভিন্ন সমস্যা সৃষ্টি কৰাৰ কাৰণে ৰাইজে বিভিন্ন পৰিস্থিতিত ভুগিব লগা হৈছে আৰু ইয়াৰে ফলস্বৰূপে আমাৰ মাজত এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ মাজত বিশ্বাস হেৰাই গৈছে এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ প্ৰতি মৰম স্নেহ সন্মান হেৰাই গৈছে আৰু সেইটোৱে পুনৰ আমাৰ মাজত অটুট ৰাখিবলৈ ইউপিপিএল দলে এই জাগৰণ আৰম্ভ কৰিছিল আৰু আজি আমি ক'বলৈ বিচাৰিছো ইউপিপিএল দল কোনো বড় অসমীয়াৰ দল নহয় এই দলত সকলো জাতি জনগোষ্ঠীৰ বিভিন্ন নেতৃত্ব আজি এই দলত যোগদান কৰিছে এই দলত নেতৃত্ব দিছে আজি অকল হকলাবাৰী সমষ্টিৰ এই গণসমাবেশ ইয়াত হৈছে এই কাৰণে আজি বিভিন্ন নেতৃত্ব ইয়াত উপস্থিত হোৱা নাই আমাৰ আদিবাসী সকলৰ সাঁওতালী সকলৰ নেতা আছে মাইনৰিটি মুছলমানৰ নেতা আছে বঙালী সকলৰ নেতৃত্ব আছে ইয়াত অসমীয়াৰ আছে সকলো জাতি জনগোষ্ঠীৰ নেতৃত্ব এতিয়া ইউপিপিএলত ভৰি পৰিছে আৰু এই কাৰণে যি সমন্বয় কৰাৰ কাম যোৱা 17 বছৰৰ হাগ্ৰামা মহিলাৰে কৰিবলৈ পৰা নাই ইউপিপিএল দলে চৰকাৰ গঠন কৰাৰ আগতে এই সমন্বয় কৰাৰ যিটো কাম এইটো আমি অলৰেডি কৰি পেলালো এতিয়া আমাৰ বিটিআৰত সকলো জাতি জনগোষ্ঠী সুস্থ চিন্তাৰে মূৰ দাঙি সবে জীয়াই থাকিবলৈ পাৰিছে এটা সময় আছিল ভয়ভীতৰ ৰাজনীতি হাগ্ৰামা মহিলাৰ নেতৃত্বত যি 17 বছৰ শাসন চলিল ইয়াত বিভিন্ন হিংসা বিভিন্ন মানে দাবী ধমকি দিয়া কাৰ্যকলাপ হৈ গল আৰু ইয়াৰ কাৰণে আমাৰ জাতি জনগোষ্ঠীৰ মানুহে ভয় কৰি জীৱন কাটাব লগা হৈছিল আমি ইউপিপিএল দলে নিশ্চিত কৰিছো ইউপিপিএল দলৰ সময়ত কোনো জাতি জনগোষ্ঠীয়ে ভয় কৰিব লগা একো নাই আমাৰ সকলো ব্যক্তি যি ভাৰতৰ নাগৰিক অসমৰ বাসিন্দা বিটিআৰৰ বাসিন্দা প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ নিৰাপত্তা পাবলৈ সক্ষম হ'ব আমাৰ চৰকাৰৰ সময়ত কোনো এজন ব্যক্তিয়ে কোনো এটা ভয় ভীতৰ সন্মুখীন হ'ব নালাগিব আজি বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ ৰক্ষণাবেক্ষণক লৈ প্ৰশ্ন আহিছে কিছুমান ন্যস্ত ৰাজনৈতিক নেতাসকলে এই ষড়যন্ত্ৰবিলাক আৰম্ভ কৰিছে বিটিআৰ অঞ্চলত বসবাস কৰা অসমীয়াসকলৰ অসমীয়া ভাষা সংকট আহিব কোনোবা কৈছে গাঁৱে গাঁৱে যায় ইউপিপিএলৰ চৰকাৰ আহিলে দখনা পিন্ধিব লাগিব অসমীয়া ভাষা ক'বলৈ নোৱাৰিব বিভিন্ন ভয়ভীত ৰাজনীতি কৰিছে Saudara Rais ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ
এই দেশত তেনেকুৱা ৰাজনীতি কৰিবলৈ লাজ পাব লাগে যিসকলে আজি সমাজ সেৱা কৰিবলৈ আহিছে ৰাজনীতি ক্ষেত্ৰত আহি সমাজখন নেতৃত্ব দিব আহিছে এইসকলে আজি ৰাইজক আগুৱাই লৈ যোৱাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ নিৰাপত্তাৰ কাৰণে কোনো আঁচনি তেখেতসকলে ক'বলৈ নাজানে খালি তেখেতসকলে ৰাইজক ভয় কৰে ভয় খুৱায় ইয়াত অসমীয়া ভাষাৰ কোনোদিনো সংকট আহিব নোৱাৰে 20 লাখ জনসাধাৰণে কোৱা বড়ো ভাষা যদি ইয়াত সংকট অহা নাই 4 কোটি মানুহে কোৱা সদায় কোৱা অসমীয়া ভাষা কেতিয়াও সংকট আহিব নোৱাৰে আজি অসমীয়া ভাষা সকলো জনগোষ্ঠীয়ে কয় ইয়াত পঢ়া বিদ্যালয় বিশ্ববিদ্যালয় ব্যৱহাৰ হয় অফিস আদালত সবতো ব্যৱহাৰ হয় দোকান পোহাৰ সবতো ব্যৱহাৰ হয় মঠ মন্দিৰ সাংস্কৃতিক সবতো অসমীয়া ভাষা ব্যৱহাৰ হয় আৰু ইয়াত কোনো অসমীয়া ভাষাৰ সংকট আহিব নোৱাৰে সদা ৰাইজ আজি ইয়াত দখনা পিন্ধাটো বড়োসকলৰ কাৰণে এতিয়া ডাঙৰ কথা কাৰণ আমাৰ মানুহবিলাক দৰিদ্ৰ হৈ গৈছে দখনা কিনি পিন্ধিবলৈ ইতিমধ্যে ষ্ট্ৰাগল কৰিব লগা হৈছে আৰু বেলেগক দখনা কিনি দিয়াটো আমাৰ কাৰণে এটা ডাঙৰ কথা হৈ আহিছে নিজৰ সংস্কৃতি নিজৰ মাজত জীয়াই থাকিব এটা সাংস্কৃতিক আন্তৰ্জাতিক সন্মান দিব লাগিব আৰু এই বিটিআৰবাসী ৰাইজে ইতিমধ্যে বুজি পাইছে আমাৰ মাজত আদিবাসী আছে আমাৰ মাজত অসমীয়া আছে আমাৰ মাজত ৰাজবংশী আছে বঙালী আছে মাইনৰিটি মুছলমান আছে মৰাহী আছে ৰাভা আছে গাৰো আছে ফৰণীয়া আছে নাথযোগী আছে কলিতা আছে সকলো জনগোষ্ঠীৰ মানুহ আমাৰ ইয়াত বিটিআৰত আছে আৰু এই সকলো জনগোষ্ঠীয়ে নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ এই বিটিআৰত জীয়াই থাকিব পাৰিব কিছুমানে ভয় দেখুৱাইছে ইউপিপিএল আহিলে ইয়াত ভূমিৰ পাট্টা নাপাব মাটিৰ পাট্টা নাপাব বিটিআৰ ৰেকৰ্ডৰ 7.1 আৰু 7.2 এই দুটা ক্লজক লৈ ৰাজনীতি কৰিছে ষড়যন্ত্ৰ কৰিছে বিটিআৰ ৰেকৰ্ডৰ 7.1 আৰু 7.2 বিটিআৰ বাকীৰ কাৰণে নহয় ইটো অসমৰ কাৰণে অসম চৰকাৰক কোৱা হৈছে বিটিআৰ বাকীৰ চিন্তা কৰিব লগা নাই বিটিআৰ অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক 17 বছৰে ভূমিৰ অধিকাৰ পৰা আগ্ৰামা মহিলাৰে বঞ্চিত কৰি ৰাখিছে আৰু আমি আপোনালোকৰ আগত স্পষ্ট কৰিছো ইউপিপিএল চৰকাৰ গঠন কৰাৰ লগে লগে 6 মাহৰ ভিতৰতে সকলো জাতি জনগোষ্ঠীৰ ভূমিৰ সমস্যা সমাধান কৰা হ'ব সদা ৰাইজ আমাক নিৰাপত্তা লাগে আমাৰ জীৱন সম্পত্তিৰ নিৰাপত্তা লাগে ভাষা সংস্কৃতিৰ নিৰাপত্তা লাগে আমাক শান্তি লাগে শান্তি প্ৰতিষ্ঠা কৰিবলৈ আগ্ৰামা মহিলাৰী যথেষ্ট সুযোগ পাইছিল 2012 সংঘৰ্ষ হৈ গল 2008 সংঘৰ্ষ হৈ গল 2014 সংঘৰ্ষ হৈ গল আৰু এইখিনি সময়ত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আগ্ৰামা মহিলাৰে একো পদক্ষেপ নললে বড় অনাবড় সৃষ্টি হ'ল এই ভুল বুজাবুজি সমাপ্ত কৰিবলৈ আগ্ৰামা মহিলাৰে কোনো পদক্ষেপ নললে শান্তি প্ৰতিষ্ঠা কৰিবলৈ এখন চৰকাৰে ইচ্ছা কৰিলে এখন চৰকাৰৰ সদিচ্ছা থাকিলে তেখেতসকলে তাৎক্ষণিকভাৱে কৰিব পাৰে কিন্তু 17 বছৰত আগ্ৰামা মহিলাৰীটো নকৰিলে আৰু আজি আমি ইউপিপিএলৰ নেতৃত্ব যিসকলে নেতৃত্ব বহন কৰিছে সেইসকলে যোৱা 27 জানুৱাৰীত এটা শান্তি চুক্তি কৰি চিৰস্থায়ীভাৱে আমি শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো আজি আপোনালোকৰ আগত মই ক'বলৈ বিচাৰিছো এই শান্তি প্ৰক্ৰিয়া এই শান্তিৰ বাতাবৰণ এই শান্তিৰ পৰিস্থিতি আমাৰ মাজত যদি দীৰ্ঘজীৱী হ'ব লাগে শান্তি বিচৰা কোনবা নেতাসকলে নেতৃত্ব দিয়া দলে আমাৰ ইউপিপিএল চৰকাৰ গঠন কৰিব লাগিব তেতিয়া শান্তি আমাৰ মাজত বিৰাজ কৰিব যিসকলে শান্তি নিবিচাৰে অশান্তি বিচাৰে হিংসা কৰে এই সকলৰ হাতত কোনোদিনে শান্তি ইয়াত চিৰদিনৰ কাৰণে চিৰস্থায়ী নহ'ব বিপিএফৰ চৰকাৰৰ সময়ত আমি আশা কৰিছিলো আমাৰ অঞ্চলৰ ৰাস্তা ঘাট ভাল হ'ব আমাৰ অঞ্চলৰ স্কুল কলেজৰ সমস্যা সমাধান হ'ব আমাৰ অঞ্চলত হস্পিটাল নিৰ্মাণ হ'ব আমাৰ অঞ্চলত ছাত্ৰ ছাত্ৰী গুণগত শিক্ষাৰ ব্যৱস্থা কৰিব নিবনুৱাসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰিব কিন্তু একো কাম নহল 17 বছৰে আগ্ৰামা মহিলাৰে আমাৰ ৰাইজক প্ৰতাৰণা কৰিলে এই প্ৰতাৰণাই আজি ৰাইজক শংকিত কৰিছে ৰাজনীতিৰ প্ৰতি এটা ঘৃণা জন্মিছে সদা ৰাইজ আমি ৰাজনীতিৰ প্ৰতি ঘৃণা কৰিব নালাগে কোনোবা ব্যক্তিয়ে ভুল কৰিছে কোনোবা ব্যক্তিয়ে আমাক প্ৰতাৰণা কৰিছে আমাক ঠগ প্ৰবঞ্চনা কৰিছে ইয়াৰ কাৰণে এটা ৰাজনীতিৰ প্ৰক্ৰিয়া ভুল হ'ব নোৱাৰে আজি আমাৰ হাতত সময় আহিছে এইটোৱে আমাৰ সুযোগ
17 বছৰত যিসকলে প্ৰতাৰণা কৰিলে প্ৰবঞ্চনা কৰিলে দুখীয়া গৰীব মানুহৰ কাৰণে আইৱাজ ঘৰৰ পইচা জব কাৰ্ডৰ পইচা বৃদ্ধ পেঞ্চনৰ পইচা মিড ডে মিলৰ পইচা আমাৰ শিশুসকলৰ অংগনবাড়ীৰ খাদ্যৰ পইচা খাই দিলে যিসকলে খুটা কম্বলৰ নামত হাজাৰ হাজাৰ কোটি টকা লুটি খালে সেইসকলক খেদি পেলাই ভাল এটা শাসন আনিব লাগিব বিটিআৰ অঞ্চলত শাসনৰ নামত যি শোষণ চলিছে এই শোষণটো দূৰ কৰিলে আমাৰ দুখীয়া মানুহ আমাৰ খেতিয়কসকল আমাৰ মহিলাসকল সকলো শ্ৰেণীৰ মানুহ আগবাঢ়ি যাব পাৰিব এই গোটেই কথাবিলাক নিৰ্ভৰ কৰে ৰাজনৈতিক নেতাসকলৰ সদিচ্ছাৰ ওপৰত সোদা ৰাইজ আজি ইয়াত বহুত দল আহিছে বিজেপিও কেম্পিং কৰিছে ইউডিএফ কেম্পিং কৰিছে ইয়াৰ কংগ্ৰেছ আহিছে জিএসপি আহিছে এটা সময়ত সকলো লক্ষ্য কৰি লৈছিলে হাগ্ৰামা মহিলাৰ বিপিএফক কিন্তু ৰাজনৈতিক স্বাৰ্থত সকলো দলে আজি ষড়যন্ত্ৰত নামি পৰিছে বিটিআৰ অঞ্চলৰ 35 লক্ষ জনসাধাৰণৰ জীৱন আৰু মৰণ শান্তি আৰু নিৰাপত্তা উন্নয়নৰ কথাটো জলাঞ্জলি দি তেখেতসকলে ৰাজনৈতিক স্বাৰ্থত আজি জি মানুহবিলাকৰ লগত আজি তেখেতসকলে এলায়েন্স কৰিবলৈ আহিছে আণ্ডাৰষ্টেণ্ডিং কৰিবলৈ আহিছে মোক প্ৰশ্ন কৰিছে সাংবাদিকসকলে আপুনি কোনোবা দলৰ লগত আণ্ডাৰষ্টেণ্ডিং কৰিছে নেকি কংগ্ৰেছৰ লগত বিজেপিৰ লগত ইউডিএফৰ লগত জিএসপিৰ লগত মই কৈছো ইউপিপিএল দলৰ কাৰো লগত এলায়েন্স কৰা নাই আণ্ডাৰষ্টেণ্ড কৰা নাই ইউপিপিএল দলে অকলে ৰাইজৰ লগত এলায়েন্স কৰিছো আমি বিটিআৰ বাকি 35 লক্ষ জনসাধাৰণৰ লগত আমি আণ্ডাৰষ্টেণ্ড কৰিছো এলায়েন্স কৰিছো আজি ইউপিপিএল দলে অসমীয়াৰ লগত আদিবাসীৰ লগত বঙালীৰ লগত মাইনৰিটি মুছলমানৰ লগত নাথ যোগীৰ লগত যিমানখিনি খিলঞ্জীয়া যিমানখিনি ইয়াত নাগৰিক আছে সকলো জনগোষ্ঠীৰ লগত আমি এলায়েন্স কৰিছো আণ্ডাৰষ্টেণ্ড কৰিছো কোনো দলৰ লগত আণ্ডাৰষ্টেণ্ডিং কৰা নাই কাৰণ আমাৰ উদ্দেশ্য ৰাইজক আগুৱাই লৈ যোৱা ৰাইজক সমস্যাৰ পৰা উদ্ধাৰ কৰা আজি স্বাধীনতাৰ ৭৪ বছৰ পিছতো আমাৰ গাঁৱৰ ভূঞে বিভিন্ন অঞ্চলত খোৱা পানীৰ আঁচনি নাই খোৱা পানী আজি নদীৰ পানী খাই থাকিব লগা হৈছে বাক্সা জিলাৰ উত্তৰ অঞ্চলত স্বাধীনতাৰ ৭৪ বছৰতো পঢ়িবলৈ এখন ভাল বিদ্যালয় নাই আমাৰ দুখীয়া মানুহে দুবেলা দুমুঠি খাই থাকিবলৈ এতিয়াও তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হোৱা নাই সেইকাৰণে ইউপিপিএল দলে প্ৰতিজ্ঞাবদ্ধ হৈছো অহা 5 বছৰত 17 বছৰত যি ঠগ প্ৰবঞ্চনা হাগ্ৰামা মহিলাৰে কৰি এইটো দূৰ কৰি এটা সুশাসন গঢ়ি তুলি সকলো ৰাইজক সম মৰ্যাদা সম অধিকাৰ প্ৰদান কৰি